हेलो फ्रेंड्स, वेलकम टू गीतांजलि किचन एंड ब्लग्स। आज मैं काटा निमकिर सहज रेसिपि एटा লৈ আহিছো। आहकसुन भिडिओटोर মাজলৈ যাওঁ। निमकी बनाবৰ বাবে या बाटी एटात মই प्राय 2 কাপ মান ময়দা লৈ লৈছো। আপোনালোকে নিজৰ জোখমতে ময়দা লৈ ল'ব। ময়দাখিনিত এতিয়া মই ৰিফাইন তেল এড কৰিছো। ৰিফাইন তেল অলপ সৰহকৈ লাগে। মই প্ৰায় 2 চামুচ মান ডাঙৰ চামুচেৰে দিছো। এতিয়া ঘৰতে শুকুৱাই লোৱা কেইখিলামান নৰসিংহৰ পাত মিহলাই দিছো। অকমান কালজিৰা দি দিছো। আধা টিস্পুন বেকিং পাউডাৰ দিছো। নিমখ সোৱাদ অনুসৰি দিছো। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দিব। এতিয়া এই আটাইখিনি ভালদৰে মিহলাই লম। এনেদৰে হাতেৰে মোহাৰি মোহাৰি গুটেইখিনি মিহলাই ল'ব। আৰু গুটেইখিনি মিহলাই হাতেৰে এটা মুঠি মাৰিব। আৰু সহজতে ভাগি যোৱা যেতিয়া মুঠিটো হ'ব তেতিয়া গুটেইখিনি আমাৰ হৈ যায় বুলি গম পোৱা যায়। আৰু নিমকিখিনি খুব মচমচীয়া হয় এনেদৰে। এতিয়া আটা মুঠাৰ দৰে ময়দাখিনি অলপ অলপকৈ পানী দি মাৰি ল'ব। একেবাৰতে সৰহকৈ পানী নিদিব, নহলে ময়দাখিনি ঢিলা হৈ যাব পাৰে। এয়া মোৰ ময়দাখিনি মাৰি হৈ গ'ল। এতিয়া এইখিনি মই আধা ঘণ্টা মানৰ কাৰণে ৰেষ্ট কৰিব দিম। আধা ঘণ্টা হৈ গ'ল। এতিয়া মই এইখিনি আকৌ অলপ হাতেৰে এনেদৰে ভালদৰে মঠি লৈছো। এতিয়া ৰুটি বেলাৰ দৰে এটা বল লৈ লৈছো আৰু বেলনাত আমি ভালদৰে বেলি ল'ম। এয়া মোৰ বেলি হৈ গৈছে। বৰ বেছি ডাঠ বেছি পাতল হ'ব নালাগে, ইমানটো জোখেই ঠিক আছে। এতিয়া আমি নিমকিৰ শেপৰ বাবে কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ মন পছন্দৰ শেপত ৰুটিখন কাটি ল'ব। মই ডায়মণ্ড শেপত কাটিছোঁ আৰু এনেদৰে ডাঙৰকৈ মই নিমকি কেইটা কাটিলে ভাল পাওঁ। এইখিনি কাটি মোৰ হৈ গৈছে। এতিয়া কেৰাহী এখন গৰম হ'লত ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া কাটি ৰখা ময়দাৰ নিমকিখিনি তেলত দি দিছোঁ। প্ৰথমতে হাই ফ্লেমত অলপ ভাজিব। এয়া ধুনীয়া ৰং এটা হৈছে নিমকিখিনি। বাকীখিনি থকা নিমকিখিনিও মই এনেদৰে ভাজি লৈছোঁ। প্ৰথমতে হাই ফ্লেম কৰি পাছত মিডিয়াম কৰিব আৰু তেতিয়া ৰংটো খুব সুন্দৰ হয়। এয়া চাওক, ওচৰৰ পৰা দেখাইছোঁ নিমকি কেইটা। মোৰ গোটেইখিনি নিমকি ভাজি হৈ গ'ল। এয়া মই প্লেট এখনত ঠাণ্ডা হ'বৰ বাবে এনেদৰে ৰাখি দিছোঁ। এনেদৰে নিমকি ঘৰতে অতি সহজ বনাবলৈ আপোনালোকে বনাই চাবচোন। আৰু খাবলৈ খুব মচমচীয়া হয়, সোৱাদযুক্ত হয়। আপোনালোকৰ সন্তানেও এনেদৰে ঘৰতে নিমকি বনাই দিলে খাবলৈ যথেষ্ট ভাল পাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছ সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম। আজিলৈ